এইখিনিতে এনেকৈ বহাই দিছোঁ এই নাই আৰু Hey guys, welcome to my YouTube channel Jintu's Vlog আৰু আজি মানে ব্লগটো হ'ব এটা মানে খানাৰ ওপৰত মানে মই খানা বনাব নাজানো মানে ভাত হওক আঞ্জা হওক মই বনাব নাজানো চ' আজি ফাৰ্ষ্ট টাইম বনাম মই হওক কি বনাওঁ কি নবনাওঁ চাওঁ যিহেতু প্ৰথম টাইম মানে বনাম আৰু আজি হওক চ' মই এতিয়া নিব আহিছোঁ পানী আমি মানে ভাত বনাব লাগিবতো চ' ভাত বনোৱাৰ কাৰণে পানী লৈ যাওঁ বাকী ভাত বহি থৈছোঁ আমাৰ দেখি আছোঁ আজি প্ৰথমবাৰৰ কাৰণে ভাত ৰান্ধিম আৰু মানে মই এই বেংগলোৰত আহি পেলাই চ' চাই থাকক পানী ভৰাই আছোঁ ইয়াতে তো ইয়াৰ পৰাই যাম আৰু পানী ভৰাই ঠিক আছে বাকী দেখি আছোঁ বাকীখিনি পানী ভৰাই আহিলোঁ আহি এতিয়া বনাই আছোঁ ইয়াতে ভাত এইটো আমাৰ ৰান্ধনী ঘৰ মানে ইয়াতে টিংকু থাকে চ' তাৰ ঘৰতে আমি এনেকুৱাকৈ মানে ভাত তাত বনাওঁ চ' এই ভাত বহাই থৈছোঁ ইয়াতে উতল আহি আছে বাকী ভাত চাত এনেকৈ বনাব মই নাজানো মই বনাই বাৰু আগে পিছে চ' আজি প্ৰথম বনাম চাওঁ কি হয় আজি যোগাৰ এইগিলা পূৰা লেতেৰা হৈছে ৰুম চুম মোৰ বজাৰখিনি আছে তাতে এই মোৰ বজাৰ বাকী এইগিলা বজাৰ আছে চ' গাইজ কামৰ পৰা আহি কিনে বাহিৰে মানে ভাত বনাব দিছোঁ গা পা ধোৱা নাই ভাতকেইটা বনাই গা ধুম গা ধুই আহি কিনে আঞ্জা বনাম গোটেইখিনি দেখাই আছোঁ চ' এই ভাত ঠিক আছে লগ পাই আছোঁ ভিডিঅ'টোতে চাই থাকিব তো গাইজ এইখিনি মোৰ বজাৰ ইয়াতে আছে আপোনাৰ এই হ'ল চাউল বাকী এইটো আমাৰ বেহাৰৰ তেল খাটি বেহাৰৰ তেল চ' গা ধোৱা চাবোন আছে এইটো বন্ধাকবি তাৰপিছত আছে পিঁয়াজ থাকিল জ্বালা থাকিল আলু থাকিল আৰু ধনিয়া বাকী চাউল আছে কলগেট আছে মছলা আছে চাৰ্ফ আছে চ' নিমখ আনিব পাৰি গ'লোঁ চ' নিমখ কালি মানে আনিব লাগিব তো এইখিনি মোৰ বজাৰ এখিনি দি আজি কিবাকৈ ৰাতিটো চলিব লাগিব আৰু কালি দিনত এনেও মাৰ্কেট যামেই মাৰ্কেট গেলি লৈ আহিম দিয়ক কিবা অলপ তো গাইজ এতিয়া মই ভাতৰ পানী কাঢ়িম আৰু ভাতৰ পানী কাঢ়িম মই এই কেৰাহীটোত মানে বাল্টিংটো পূৰা ফুল হৈ আছে চ' এতিয়া ভাতৰ পানী কাঢ়িম আৰু কেনেকৈ কাঢ়ি আছোঁ মই দেখি আছোঁ আপোনালোকক মানে এনেকুৱা হেৰি নাই না মোৰ আগতে অভিজ্ঞতাটো নাই না চ' মই দেখি আছোঁ থোৱা জেগাও নাই কেমেৰা 1 মিনিট চ' চাই থাকক আপোনালোকে দেখি আছোঁ গাইজ এই ভাতৰ পানী কাঢ়িম এতিয়া মই চ' এই ভাতৰ পানী কাঢ়ি আছোঁ ভাত চাত হৈ পেলাই আহিলোঁ এইটো আমাৰ ৰুম তো ৰুমটো ঝাৰু চাৰু মাৰিলোঁ অলপ এইগিলা ঝাৰু ইয়াতে আছে এই টেবলেট পৰি আছে ইয়াতে চ' এইটো আমাৰ ৰুম বাকী ৰুম চুম চাফা তাফা কৰিলোঁ চাফা তাফা কৰি এতিয়া যাওঁ গা ধুই আহি কিনে চব্জিখিনি বনাব লাগিব চ' ঠিক আছে আৰু বাকী দেখি আছোঁ আজি গোটেইখিনি দেখাম আৰু কি কৰোঁ কি নকৰোঁ চব চাই থাকক ভিডিঅ'টো মোৰ গা ধোৱা যোগাৰ এইটো এটা ফেচ ৱাছ আছে আৰু তো ডেটল চাবোন আছে চ' ফাৰ্ষ্ট ফেচ ৱাছ কৰিম তাৰপৰা চাবোন দি গাটো ধুম আৰু ধুনীয়াকৈ বাকী কাপোৰ চাপোৰ লৈ যাওঁ আৰু গাটো ধুই আহিলোঁ গা চা ধুই আহি এতিয়া আৰু ৰুমত আছোঁ তাৰমানে বেলেগ একো নাই এতিয়া ধূপ জ্বলাম মানে ধূপ চুপ জ্বলাই মানে সেৱা চেৱা কৰিম কৰি তলত ভাত আঞ্জা বনাম আৰু মানে ঘৰত থাকোঁতেওতো সদায় ধূপ চুপ জ্বলাইছিলোঁ ধূপ চুপ জ্বলাই কিনে মানে এই কৰিছিলোঁ কিন্তু আজিকালি এতিয়া ৰাতিপুৱা গা ধোৱা সময় নাপাওঁতো সেইকাৰণে অলপ এনেকুৱা চ' এতিয়া ধূপ চুপ জ্বলাই কিনে লগ পাইছোঁ ধূপ লৈছোঁ এতিয়া ধুনীয়াকৈ ধূপ জ্বলাই সেৱা চেৱা কৰিম আৰু এতিয়া
সো গাইস ধূপ চুপ জ্বলালো ধূপ চুপ জ্বলাই কিনে আইলো ইয়াতে ধূপ দিলো ধূপ দিছোঁ সো এতিয়া মানে কাপোৰ চাপোৰখিনি পিন্ধিম আৰু এতিয়া কাপোৰ চাপোৰ পিন্ধিবলৈ যাওঁ যাই কিনে বা ঘৰত কিবা অলপ বনাওঁ বাকী লগ পাই আছোঁ আৰু নেক্সট তো গাইস মানে আলু পিঁয়াজ বন্ধাকবি এই বস্তু তিনিটা লৈ ল'লোঁ তাৰপিছত এই মছলা আছে কিবা কিবি অলপ ধনিয়া আছে জ্বালা আছে এইখিনি কিবা এটা বনাম আৰু এতিয়া বাকী প্ৰথমবাৰ পিছ কাটিছোঁ চকুৰ পানী ওলাই আছে এতিয়া ঠিক আছে মাছন চাছন ৰেডি দেখি আছোঁ গোটেইখিনি তো এই বন্ধাকবি কুটিম এতিয়া সবজি টবজি কাটা অভ্যাস নাইতো গাইছ সেইকাৰণে অলপ আনছি আৰু তো বন্ধাকবি কুটা ষ্টাৰ্ট যেহেতু ঘৰতে আগতে কৰা নাইতো গাইছ সেইকাৰণে অলপ দিগদাৰ হৈছে আৰু তো আপা চলি এইগিলা কৰিব নাই ঘৰত মাহঁতে বনাই খুৱাইছিল এতিয়া বাহিৰত ক'লে এইফালে গম পাইছোঁ আৰু কোন কেনাই কি কথা হাতে কামে কৰি যাওঁ আৰু কি আছে আলুখিনি ধুনীয়াকৈ কুটি লওঁ এতিয়া কুটি লৈ কিনে চব্জিখন বনাম আৰু বনাই কিনে ভাত খাম ভাত ৰেডি হৈ আছে খালি হ'ল ভাত এতিয়া চব্জিখিনি বনাই ভাতকেইটা খাম আৰু তো গাইছ ফাইনেলি চব্জি কুটি হ'ল সেইখিনি থাকক এতিয়া তো এতিয়া চব্জিখিনি ধুই লওঁ ধুই লৈ পেলাই বহাই দিওঁ তো এই বহাই দিলোঁ পিঁয়াজ আৰু এখানি বনাম এতিয়া আঞ্জাখিনি বহাই দিলোঁ চ' তেলখিনি ইয়াতে থৈ দিওঁ ছাইডত তেলখিনি থলোঁ এই মছলাখিনি থাকিল এইখিনি পিঁয়াজ থাকিল এইখিনি হেৰি থাকিল এইখিনি ইয়াতে ভৰাই থ'ম অলপ পিছত থাকিল এইখিনি এইখিনি ইয়াতে এনেকৈ বহাই দিছোঁ এই নাই আৰু এইখিনি এনেকৈ বহালোঁ চ' এতিয়া সেই কেৰাহী উল্টি গ'ল আকৌ প্ৰথম দিনা বহাইছোঁতো আঞ্জা চ' এতিয়া হালধি দিম অলপ হালধি চালধি দি এনেকৈ বনাম আৰু বাকী আঞ্জাখিনি বনাই কিনে মই লগ পাই আছোঁ বনাই কি বনালোঁ কি নবনালোঁ এতিয়া আৰু অলপ সমস্যা হয়তো ঠিক আছে ভিডিঅ'টো শেষত লগ পাই আছোঁ তো গাইছ ফাইনেলি হৈ গ'ল আমাৰ খানা চব্জিখন হ'ল এতিয়া চব্জিখন অলপ সময় ঢাকনটো মাৰি থৈ দিলোঁ বাকী যদি মানে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল লাগে ভিডিঅ'বিলাক চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' থেংক ইউ ধন্যবাদ লগ পাম আৰু নেক্সট ভিডিঅ'ত চ' ভাত চাত খাওঁ ভাত চাত খাই কিনে ঘুমাম আৰু চ' গুড নাইট আশা কৰোঁ চব ভালে ভালে থাকে মোৰ আঞ্জা হৈ গ'ল চ' মানে প্ৰথম বনাইছোঁতো আজি এনেকৈ কিবাকৈ বনাই খাম আৰু চ' বাকী আৰু ভাত ইফালে থৈ দিয়াই আছে ৰেডি চ' এই ভাত ৰেডি আঞ্জা ৰেডি কাহী চাহী ৰেডি ময়ো ৰেডি ভাত খাবৰ কাৰণে চ' ভাতকেইটা খাওঁ এতিয়া ভাতকেইটা খাই কিনে
ৰেষ্ট ল'ম কালি ৰবিবাৰ কালি কাম বন নাই চ' কালি অলপ ৰেষ্ট পাম আৰু কালি এখনতে বিয়া আছে বোলে মালিকহঁতৰতে এটা মানে ৰুম আছে না বিয়া চিয়া পতা বিয়া বনাতা আছে তাতে বিয়া হ'ব চ' কালি বিয়াখন যদি পাৰোঁ দেখুৱাব চেষ্টা কৰিম যদি কাম চাম আকৌ নাথাকে চ' আশা কৰোঁ চব ভালে ভালে থাকক ময়ো আছোঁ চ' গুড নাইট আৰু অন্যান্য লগ পাম নেক্সট ভিডিঅ'ত